জিত আৰু ৰাতুল, কি খবৰ তোমালোকৰ? ইমান দিনৰ মূৰত লগ পালোঁ পাই, ইমান ভাল লাগিছে জানানে। ইমান বৰষুণ দি আছে, কি ক'বা আৰু। কৰোণা কৈ গ'ল, এইবাৰ বৰষুণ কৈয়ে যাব যেন পাই। নকবা আৰু কিমান বৈহান দিছি বাপ্পা নৰা হৈ গৈছোঁ আৰু কৰোণাকে গেল এটা বছৰে এটি কৰোণাকেই গেল। এইবাৰ বানপানীকেই যাব হান পাইছোঁ আৰু ভালেই এতিয়া আছোঁ আৰু কিবাকে যি। আছোঁ আৰু কিবাকে যিয়ে, তোমালোক দুটাই মাতা দেখিহে মই আছোঁ আৰু। বাপ্পা ইমান বৈহান দিছে, এই বৈহানৰ বতৰত নেকি তোমাৰো ভাল খখ লাগছে দেই, এই বৈহানৰ বতৰত খোৱাৰ খখ। সেইকাৰণে আছোঁ আৰু, খাই মেলি পেলাই যাওঁগৈ, ইমান বৈহান দি আছে, বানপানীয়ে শেষ কৰিব হান পাইছোঁ আৰু। কোনে কৈছেনো? কি ক সেই ইমান বানপানী বাপ্পা হে প্ৰভু, কি হ'ব আমাৰ এতিয়া? নৰা মৰি মানে পাইছোঁ আৰু মৰাণ নহয়, ৰাখে ফোন এতিয়া, ৰাখ ফোনডাল। কোৱা না প্লিজ, ক'ত বানপানী হৈছে, ক'ত পানী বাঢ়ি আছে কোৱা না, মোৰ গাখন কিবাখন লাগিছে, কোৱাচোন কোৱা প্লিজ, কোৱা না। তোৰ ক'ত কি হৈছে কৌৱে, মৰা নহয়, তোৰো বৰ পায়া লাগছে কৌৱে, ইমান নুসুধি আছোঁ নকয়াকে, ক'ত কি বানপানী হৈছে? ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছেই, পানী বাঢ়ি একেবাৰে বৈহান দি আছে, সেইকাৰণে বানপানী হৈছে। ব'ল ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যাওঁ, দেখা পাবি ব'ল। যিটো ৰাহুল, কি হ'ব, ইমান বানপানী হৈছে, মৰিয়ে যাম, ইমান বানপানী, নোৱাৰা হৈ গৈছোঁ। এই বানপানীতে চব চেচ হৈ যাব, ময়ো মৰিমেই চাগে এই বানপানীতে। খালি মৰাৰ কথাই কাম নাই আৰু ই মোৰ বিয়াক লাগি জন্মিছি মৰ্গে যাতয়ে মৰ্গে আমি নমৰো। তহঁতে যদি বানপানীৰ কথাই ক'বাক লাগি আছে আৰু তহঁতে বানপানী চাবাক লাগি যায়, মৰবাক লাগি তহঁতে যায়, মই নাযাওঁ মই যাওঁ আৰু পিছত কিবা কাম থাকি মাতবি, মই যাওঁ। ৰাতুল প্লিজ ৰখা না, আৰু নকওঁ দিয়া, চৰি আজিৰ কাৰণে আৰু নকওঁ। মই যাওঁ, গেলোঁ আৰু, টাটা বাই বাই, আৰু পিছত লগ পাম, বানপানী শেষ হোৱা পিছত লগ পাম। তহঁতৰ শখ লাগছে, তহঁতে খাই থাকিবি, লগ হ'বি আৰু কিবা কৰিবি, বাই বাই। জিত, আমিও যাওঁগৈ বোলা, ৰাতুল গুচি গ'ল। কি বোলা যাওঁগে আমিনো আৰু কি কৰি থাকিম আৰু এই মৰাৰ কথা নকবা হা, বহুত বেয়া লাগে, বহুত খঙো উঠে। বানপানী হৈছে, প্ৰভুক খাটিম আৰু যাতে বৈহান নেদে কমে। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আমাক, চাই যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি বহুত ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইবটোও কৰি দিব। আজিলৈকে সামৰিলোঁ, বাই বাই।